IPL আপোনালোকে হয়তো ময়ো চাই ভাল পাওঁ ক্ৰিকেট খুব মোৰ প্ৰিয় IPLৰ ছিজন শেষ হ'বৰ হ'ল আজি লাষ্ট মেটছখন গুজৰাট টাইটান্স আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত আছে মুম্বাই ইণ্ডিয়ানছক ছাপৰ্ট কৰিছিলোঁ হাৰি থাকিলে কোনো কথা নাই জানক IPL চাই ভালেই লাগিল কিন্তু ইয়াতে এটা মোৰ একদম ভাল লগা এই ছিজনটোৰ এটা আটাইতকৈ ভাল লগা বিষয়টো হ'ল যে BCCI এইবাৰ এটা নতুন সিদ্ধান্ত লৈছে যে প্ৰতিটো ডট বলৰ এগেইনষ্টে 500কৈ গছৰ পুলি ৰুব চ' এইটো এটা বৰ সুন্দৰ পদক্ষেপ এনেকুৱা ধুনীয়া পদক্ষেপ লৈছে যিটো প্ৰশংসনীয় প্ৰশংসাৰ পাত্ৰ তেওঁলোক এনেকুৱা কাম কৰিব লাগে যিহেতু গ্ল'বেল ৱাৰ্মিং বাঢ়িয়ে গৈ আছে আমি যদি দেশৰ কথা নাভাবোঁ তেতিয়াহ'লে কোনে ভাবিব এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'লে খুব ভালে লাগে আমিও সকলোৱে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰা উচিত চ' সেইকাৰণে এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ গছৰ পুলি ৰুৱাটো চবেই জানে ৰুব লাগে কিন্তু আমি ৰুব নোৱাৰোঁ কিয়নো আমাৰ অভ্যাস নাই এটা হেবিট কৰি ল'ব লাগিব চ' এই হেবিট কৰিবৰ কাৰণে মই এটা কথা ভাবিছোঁ যে আমি বেছিভাগে মাক দেউতাকে ল'ৰা ছোৱালীবিলাকৰ জন্মদিন উদযাপন কৰে যে প্ৰতিটো জন্মদিনত যদি 2ৰ পৰা 5টা গছৰ পুলি ৰোৱাৰ আমি এটা অভ্যাস কৰি ল'ব পাৰোঁ তেতিয়া হয়তো ভৱিষ্যতে আমাৰ গোটেই পৃথিৱীখন সেউজীয়া হৈ পৰিব এইটো মোৰ ফালৰ পৰা মই ভাবিছোঁ এইটো মোৰ কথা এইটো মই ভবা কথা চ' এনেকুৱা কৰিলে হয়তো হ'ব যিহেতু আমি যদি কোনো এটা কাম আমি হেবিট বা অভ্যাসগত কৰি নলওঁ তেতিয়ালৈকে আমি কোনো এটা কামৰ মূল্যটো বুজি নাপাওঁ গতিকে সেয়েহে মই অনুৰোধ কৰিছোঁ যে মাক দেউতাক তেওঁলোকে যাতে জন্মদিনৰ সময়ত গছৰ পুলি 2টা বা 3টা হ'লেও যাতে ৰোৱাৰ ব্যৱস্থা কৰে